বাছাৰ এটা বেলেগ টেকনিক মানে মোক আগতে পাপাই শিকাইছিল মই আজি আগতেও মই ট্ৰাই কৰিছোঁ বাৰু বহুতবাৰ আজি মা ব্যস্ত কাৰণে মই মাছ বাছব লগা হ'ল তো ট্ৰাই কৰি আছোঁ ছালটো মানে ধুনীয়াকৈ ওলাই আহে এনেকৈ নতুন ব্লেড এখন লৈ ছালটো এনেকৈ দি মাজেদি এনেকৈ কাটি দিব লাগে এতিয়া ছালটো মানে কাপোৰ এখন দি ধৰি টানি আনিব লাগে মই গা ধোৱা কাপোৰ কানি পালি মানুহে ভাবিব ইমান লেতেৰা কাপোৰেদি গা ধুৱে না এনেকৈ গা ধোৱা কাপোৰ হালদাই এইটো মানে কাটা জনাই চেয়াৰ এখন আনি দিয়ে চেয়াৰ এখন এইখিনি মানে আৰু কাটি ল'ব লাগিব মই আগতে পাপাক দেখিছিলোঁ তাৰমানে এনেকৈ কাটা ব্লেড এখন লৈ পিনে ছালটো টানি দিয়ে কেতিয়াবা কিন্তু বহুত ধুনীয়াকৈ যায় কেতিয়াবা আৰু নাযায়ও আজি এতিয়া যায় না নাযায় নাজানো মানে যুঁজলোঁ যুঁজতে বাৰু এই ছালটো ওলাইছে এতিয়া এইটো ধৰি টানি দিলে হ'ল এয়া আহি গৈছে এনেকৈ কেতিয়াবা একেবাৰে আহিলে ভাল লাগে কিন্তু কেতিয়াবা মানে বম জ্বালা দিয়ে নাহে কেতিয়াবা মানে কাটাত যদি উল্টা পুল্টা হয় মানে নাহে এয়া এইটো মানে ছালটো পুৰা ধুনীয়াকৈ ওলাই আহে মই এতিয়া টানি দিম কিছুমানে কি বাঁহৰ পাতে দিও টানে মই নাজানো দেই কি পাতে দি টানে আপোনালোকে যদি এই টেকনিকটো ইউজ কৰা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব পাৰে এয়া এইডাল ছাল এতিয়া মই এনেকৈ এবাৰ নেকি নেকি এডাল ধুনীয়াকৈ পূৰা ছাল ওলাই গৈছে আৰু নাই আৰু ছাল আৰু এইখিনি শিঙি মাছ মাজত এটা মাগুৰ মাছো আছে বাকীখিনি শিঙি মাছ এইখিনি ধুনীয়াকৈ ধুই আনো মই এয়া মাছ বাছি ধুই ৰেডি কৰি দিছোঁ মাক মা এতিয়া বনাব এইখিনি মাছ কুচিয়া আৰু এইখিনি শিঙি আৰু মাগুৰ